আছো কহিমা 5টা 5:30 বজাত ওলাই এইটো মেইন মাৰ্কেট বুলি কয় ৰাজীৱ পইণ্ট এইটোৱে টেক্সিবিলাক পোৱা যায় কহিমাৰ যোৱাত আচ্ছা 300 টকা দি 250 টকা দি গুড ইভিনিং এভৰিৱান চ' আমি এতিয়া ডিমাপুৰত আছোঁ জাষ্ট আহি পালোঁ আমি এতিয়া আমি গৈ আছোঁ কহিমা ইট উইল টেক এৰাউণ্ড আই থিংক মেবি 2.5 hours or 2 hours মোৰ লগত আছে নীলাদা হেল্ল' নেলিত এণ্ড বাগলাৰী ছাৰ হেল্ল' আমি গৈ আছো কহিমা ফৰ হেকাথন yes for hackathon 2026 আমি উঠিছিলোঁ ৰাতিপুৱা 5টা বজাত দেন আমি এতিয়া বাজিছে অলমষ্ট 4:30 আমি 3:30 ষ্টেচন পাইছোঁ ডিমাপুৰৰ জাষ্ট আমি অলপ পিছতে এতিয়া আমি টি ব্ৰেক ল'ম টি ব্ৰেকৰ পিছত আমি দেন উইল হেড টু আৱাৰ লজ এতিয়া পাহাৰৰ মাজে মাজে যাম নেকি আমি পাহাৰৰ মাজে যাব লাগিব পাহাৰৰ মাজে মাজে যাব লাগিব না অলপ ভিউটো ভাল হ'বনে ভিউটো ভাল আছে অঁ ডিমাপুৰটো শেষ হৈছে এতিয়া এতিয়া শেষ হৈছে আমি এতিয়া কহিমালৈ বনাইছোঁ আৰু এতিয়া পাহাৰৰ মাজে মাজে যাম আমি পাহাৰৰ মাজে মাজে আমি কহিমা পাম চ' এতিয়া আমি চাহ খাবলৈ ৰখিছোঁ ইউ কেন চি চাহ খাই মেলি পেলাই এতিয়া কহিমা গৈ পোৱা নাই এতিয়ালৈকে কহিমা যাবলৈ আৰু অলমষ্ট 1.5 hours লাগিব চাগে মেবি বহুত টায়াৰ্ড চলিছে চবাই আছোঁ ইমানে ভোক লাগিছিলে মোৰ মই পুৰি আৰু চব্জি অৰ্ডাৰ দিছিলোঁ পুৰি আৰু চব্জি খাই আছোঁ বাংলাদেশৰ চাহ আৰু মিঠাই খালে চাহ আৰু কাজু বৰফি খালে চ' চবেই চাহ কাজু বৰফি আৰু মিঠাই খাইছোঁ মই উপায় নাই দেখিব পাৰিছে আমি এতিয়া কহিমাত চিটিলৈ পাম আৰু এইটো কহিমা চিটিৰ ওপৰতো আমি অলমষ্ট পোৱা ওচৰাইছোঁ আপোনাৰ ফিলিং বঢ়িয়া লাগিছে একদম বঢ়িয়া লাগিছে ইমান ধুনীয়া লাগিছে নহয় আহি ৱেডাৰটো ধুনীয়া চাৰিওফালে জিলিকি আছে আকাশত তৰা জিলিকি আছে হ'ল কহিমা চিটি চ' আমি এতিয়া হোটেল পাইলোঁ হোটেল পাই পেলাই আমি এতিয়া ওলাই আহিছোঁ দোকান বিচাৰি পেলাই বাহিৰৰ ওচৰত দোকানে বহুত খোজকাঢ়িব লগা হৈছে সেইটো চাব পাৰে কিমান দূৰ খোজকাঢ়িব লাগে নাজানো গৈ আছোঁ আৰু য'ত পাওঁ দোকান গুড মৰ্ণিং এভৰিৱান জাষ্ট ৰাতিপুৱা হৈছে এতিয়া 6 AM in the morning right now so you can see the view এইটো একচুৱেলি ৰ'দ ওলাইছে এইফালে আমাৰ পাহাৰখন দেখা পোৱা নাই সেইটো পাহাৰ আছে আচ্ছা ইয়াত পৰা নাই সেইকাৰণে আহিব পৰা নাই এইফালে So this is our room and this is the balcony. ৰাতিপুৱা উঠি পেলাই ভিউটো চাবলৈ বহুত ভাল ইয়াৰ you can see the view what a beautiful mesmerizing view কহিমা অলমষ্ট চবেই দেখি পাই চাগে মেবি ইয়াৰ পৰা চ' আমি এতিয়া ৰেডি হৈ গ'লোঁ ৰেডি হৈ পেলাই আমি এতিয়া যাম যোনটো হেকাথন আছে আমাৰ এণ্ড 9টা বজাৰ পৰা আৰম্ভ এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ যাম 9টা বজাৰ পৰা হেকাথন আৰম্ভ দেন 9 to 3 আই থিংক মেবি হ'ব 3টা বজাৰ পিছত আমি অলপ এক্সপ্ল'ৰ কৰিম জেগাবিলাক Sorry about to go. আমি আছো এতিয়া নেলিত কহিমা চলি আছে হেকাথন 2026 গোটেই নৰ্থ ইষ্টৰ নেলিটৰ ষ্টুডেণ্টবিলাকে ইয়াত পাৰ্টিচিপেট কৰিব আহিছে আমাৰ কোকৰাঝাৰ টিমৰ পৰা আমাৰ দুটা টিম আহিছে আমাৰ দেৱৰগাঁও হাই ছেকেণ্ডেৰী স্কুল সিহঁতৰ প্ৰজেক্টৰ নাম হ'ল স্মাৰ্ট ডাষ্টবিন তিতাগুৰি হাই স্কুল সিহঁতৰ প্ৰজেক্টৰ নাম হ'ল অট'মেটিক ৱাটাৰ ডিছপেন্সাৰ সিহঁতে সেইটো প্ৰেজেণ্ট কৰিব নৰ্থ ইষ্ট হেকাথন 2026 এইটো আমাৰ নেলিত কহিমাৰ ৱেডাৰ এণ্ড এভৰিথিং ভেৰি ভেৰি গুড পিয়'ৰ অক্সিজেন পাই আছোঁ আজি আৰু ইউ কেন চি দ্য ভিউ ইফালে চলো আমি আজি লোকেল মাৰ্কেট অকণমান ফুৰিম বুলি ভাবিছোঁ বিকজ 6টা বজাত ইয়াতে বন্ধ হৈ যায় চব 6টা বজাত পিছত ফুল্লি ক্ল'জড 6টা বজাৰ আগতে যি বজাৰ কৰিব লগা আছে আমি বজাৰ কৰিম বিকজ কালি ৰাতিপুৱা আমি 5টা 5:30 বজাত ওলাই যাম ইয়াৰ পৰা কোকৰাঝাৰলৈকে আমি এতিয়া মেইন বজাৰত আছোঁ তো মেইন বজাৰত এতিয়া আমাৰ কি আছে দিছ ইজ দ্য লোকেল মাৰ্কেটছ বেংক চি দিছ লোকেল মাৰ্কেটত চাওঁ এতিয়া আমি অলপ বাৰ্গেনিং চাৰ্গেনিং কৰোঁ কি পায় কি নাপায় বাট মই শুনিছোঁ কহিমাত বহুত দাম ডিমাপুৰত অকণমান দাম কম দিছ দ্য থিংছ দিছ ইজ দ্য মেইন মাৰ্কেট অফ কহিমা ইটছ লুকছ লাইক দিছ এনেকুৱা এইটো মেইন মাৰ্কেট বুলি কয় ৰাজীৱ পইণ্ট এইটো ৰাজীৱ পইণ্ট তো কহিমাৰ মেইন মাৰ্কেটটো
এনেকুৱা দেখি পায় আগত আছে নীলাদা আৰু আইজলৰ নেলিত কলিগ আছে আমাৰ আৰু আমি এতিয়া অলপ এক্সপ্ল'ৰ কৰি আছোঁ এক্সপ্ল'ৰ ইন দ্য চেন্স চাই আছোঁ কি কি আছে কি কি নাই কিবা যদি নতুন বস্তু পাই তেতিয়াহ'লে লৈ যাম আদাৰৱাইজ মই ইমান এটা নলওঁ বিকজ চব ছেমেই হয় চব আমাৰ ফালৰ পৰা আহে ইয়াতে তেতিয়া এনেকুৱা মানে লোকেল বোলা বস্তু তেনেকুৱা নাহে জাষ্ট খালি শাক পাচলি বেম্বু শ্বুট এইবিলাক বহুত ভাল পায় বেম্বু শ্বুটে মই এইবিলাক লৈ যাম চাগে মই এইটো দেখিব পাৰিছে চ' আমি এতিয়া কি লওঁ নলওঁকৈ আমি এতিয়া আহিছোঁ দিছ পৰ্ক পিকল এটা লওঁ দেন নাগা চিলি পিকল পেষ্ট আই থিংক মে বি দেন ভেৰাইটিজ অফ পিকলছ আৰ দেয়াৰ তেনেহ'লে কি লৈ আছা কোকোনাট কেণ্ডি এইবিলাক পৰ্ক পিকলটো লওঁ ইয়াত এটা বস্তু আছে বিফ পিকল বোলে দিছ ইজ ওৱান অফ দ্য বাপ্টিষ্ট চাৰ্চ কহিমা ইউ কেন চি ৱেৰ দ্য চাৰ্চ ইজ ধুনীয়া লাগিছে বাট নোসোমাওঁ আমি নিউ মাৰ্কেট বিচাৰি পেলাই আহিছিলোঁ নিউ মাৰ্কেটত নাপালোঁ বেলেগ কিবা পালোঁ এতিয়া আমি বেক টু দ্য মেইন টাউন গৈ আছোঁ নিউ মাৰ্কেট তলত আছে বুলি কৈছিলে তলত আহিলোঁ বাট চব ছেমেই এইবিলাক এনেকুৱা নিউ মাৰ্কেট অল্ড মাৰ্কেটহে লাগিছে মোক ত' সেইকাৰণে আমি এতিয়া ওপৰলৈ গৈ আছোঁ মেইন মাৰ্কেটলৈ গৈ আছোঁ এতিয়া আমি মই বজাৰৰ পৰা এনেকুৱা ৰাতি এনেকুৱা ভিউ দেখা পায় আপোনালোক দেখিব পায় এতিয়া আমি গৈ আছোঁ হোটেললৈ অ'কে নাও ইটছ 5:30 AM in the morning we are about to leave the hotel আমি এতিয়া যাবলৈ ওলাইছোঁ and see the bags over here so আমি যাওঁ এতিয়া আমাৰ ট্ৰেইন আছে 9:30 from ডিমাপুৰ এতিয়া আমি ডিমাপুৰলৈ যাম it will take around maybe 2.5 hours to reach ডিমাপুৰ yeah so it's been a great journey ভাল লাগিছে আহি পেলাই ইয়াতে কহিমাত দুদিন এছএন কেতিয়া শুনাও ঠিক নাই আৰু বাট sure the weather is good everything is good hospitality is good বাছটো মানে আমাক বিচাৰি পোৱা নাছিলে ক'ৰবাত বেলেগ ক'ৰবাত গুচি গৈছিলে ট্ৰেভেলাৰটো এতিয়া আহি পালে এইটো লজ আছিলে য'ত আমি আছিলোঁ যাবলৈ হ'ল ছাৰ এতিয়া লেটছ গো টু কোকৰাঝাৰ কোকৰাঝাৰ ফ্ৰম ডিমাপুৰ টু গুৱাহাটী দেন কোকৰাঝাৰ মই এতিয়া তললৈ গৈ আছোঁ ISBটো এইখিনিতে আছে ক'ৰবাত ISBটোৰ পৰা অলমষ্ট আৰু 6 কিলোমিটাৰ হয় তললৈ আমাৰ ৰাস্তাবিলাক এনেকুৱা হয় চাব পাৰে চব পাহাৰীয়া এৰিয়া বৰষুণ টাইমত বহুত লেণ্ডশ্লাইডিং হয় মেবি ইয়াতে এতিয়া আমি পাই গ'লোঁ ডিমাপুৰ ৰেলৱে ষ্টেচন এইটো সোমাই গ'লোঁ ষ্টেচন এতিয়া আমি অকণমান চাহ খাই ল'ম নেকি ছাৰ চাহ পানী খাই অলপ ৰেষ্ট লৈ দেন 9:30 আমি প্লেটফৰ্ম গুচি যামগৈ ঠিক আছে বস্তু নামালোঁ এতিয়া লেটছ গো এইটো খোলে কেনেকৈ চাহ খাবলৈ এতিয়া আমি ষ্টেচনত কি কৰিম এতিয়া ওপৰত এটা কেফেটেৰি আছে কেফেটেৰিত আমি চাহ খাম এতিয়া বিকজ আজি ছানডে হয় ছানডে ডিমাপুৰ এণ্ড কহিমা মানে নাগালেণ্ডৰ চব বন্ধ থাকে মানে কলকৰীয়া বন্ধ হয় এটা দোকানো খোলা নাই বাহিৰত সেইকাৰণে কেফেটেৰিয়াত যাওঁ ওপৰত কেফেটেৰিয়াটো ইয়াৰ ভাল হয় মই সেইদিনাখন চাইছিলোঁ কেফেটেৰিয়াত চাহ পানী খাই এনেও বহুত লাগেজ আছে থ'ব লাগিব এতিয়া কথাটো হ'ল যে কেফেটেৰিয়া বন্ধ আছে এতিয়া বাহিৰত আমি খাবলৈ যাব লাগিব বাহিৰত এটা আছে লাগেজটো আমি ৱেইটিং ৰুমত আমি থৈ দিলোঁ চব তো এতিয়া আমি বাহিৰত চাওঁ যদি দোকান পাওঁ তাতে খাওঁগৈ বিকজ ইয়াৰ বেলেগ দোকানবিলাক খাবলৈ মন নাই আৰু কেফেটেৰিয়াও বন্ধ হৈ আছে কেফেটেৰিয়া ভাল আছিলে খাবলৈ বাট উপায় নাই আৰু এই চাব পাৰে ডিমাপুৰ ষ্টেচন দিছ হাউ ইট লুকছ লেটছ গো ক'ত পায় বাছ ষ্টেণ্ড এইটোৱে টেক্সিবিলাক পোৱা যায় কহিমাৰ যোৱা আচ্ছা 300 টকা দি 250 টকা দি কহিমালৈ গুচি যায় আদাৰৱাইজ মানুহ ফেৰা হ'ব তেতিয়াহে যাব অ'কে বাছ ষ্টেণ্ডটো ক'ত আছে ছাৰ আৰু এটা বাছ ষ্টেণ্ড আছে বাছ ষ্টেণ্ডটো মই দেখাই দিম আমি এতিয়া অকণমান এক্সপ্ল'ৰ কৰি আছোঁ বিকজ টাইম পোৱা নাই আগতে এক্সপ্ল'ৰ কৰিবলৈ এতিয়া অকণমান চাই আছোঁ মানে ইয়াতে কেনেকৈ যাব পাৰি টেক্সিবিলাক ইয়াতে 250 মান লয় চাগে এইটো বাছ ষ্টেণ্ড অঁ একজেক্টলি এইফালে যাব পাৰি চাগে অঁ এইটো বাছ ষ্টেণ্ড অঁ কিন্তু বাছ ষ্টেণ্ডবিলাক বন্ধ আছে না নুখুলে নেকি এইফালে সোমাব লাগিব অঁ চানডে বন্ধ অ'কে 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 চানডে গৰি নাচলে টিকট কৰি যাব লাগে আচ্ছা অ'কে ঠিক আছে তো চানডে বাছ ষ্টেণ্ড বন্ধ থাকে তো চানডে যদি আহে কেতিয়াবা চানডে যদি কোনোবা কহিমা মানে ডিমাপুৰত আহি পায় কহিমা যদি যাব লাগে তেতিয়াহ'লে প্ৰাইভেট টেক্সি লৈ যাব লাগিব আদাৰৱাইজ বাছ চানডে বন্ধ থাকে এতিয়া আমি খাবলৈ যাওঁ
sunflower seeds, nine. Yeah. Sunflower seeds. Sunflower seeds. Sunflower seeds. Maybe happen lunch. Huh? আমি চাহ খাই আছোঁ খালোঁ দোকান আৰু বাকী কিবা কিবি আনি আছে 8:30 হ'ল এতিয়া চাহ খাই মেলি পেলাই আমি গাঁৱলীয়া ড্ৰেছ কি খুলিছে এইটো আপুনি মিউট নেকি এতিয়া অলপ ট্ৰেইনত খানা পিনা কৰোঁ আমি নতুন বস্তু এনেকৈ খুলিব লাগে এনেকৈ ভাঙিব লাগে এনেকৈ চব হ'ব লাগে আচ্ছা বঢ়িয়া এনেকৈ ভাঙিব লাগে আচ্ছা মুংফলি বাদাম আচ্ছা ঐ সেইটোৱে বিচাৰি গৈছিলে আপুনি মানে অথনি ছাৰ কাৰণে হেডফোন আছে গান শুনিবলৈ মজা লাগে বাদামৰ বঢ়িয়া বঢ়িয়া হেল্ল'